নমস্কাৰ পোনপ্ৰথমে ৰত্নগিৰি জ্যোতিষ অধ্যাত্ম কেন্দ্ৰৰ পৰা আপোনালোক সকলোলৈ সুপ্ৰভাত জনালোঁ। আজি 1427 ভাস্কৰাব্দ 1942 শকাব্দ 2020 খ্ৰীষ্টাব্দৰ ভাদ মাহৰ 18 তাৰিখ ইংৰাজী 4 ছেপ্টেম্বৰ শুক্ৰবাৰ। বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আজি গোটেই দিনটোৰ ৰাশিফলসমূহলৈ। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত পৰিয়ালত সুনাম বাঢ়িব, পৰিয়ালত সমাদৰ বাঢ়িব আৰু বন্ধু বান্ধৱ তথা আত্মীয়ৰ পৰা তেওঁলোকে সহায় লাভ কৰিব পাৰিব। কিন্তু অতিৰিক্ত ব্যয়ে তেওঁলোকৰ মন ব্যথিত কৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সামাজিক দিশত জড়িত ব্যক্তিসকলৰ বাবে সুনাম অৰ্জনৰ যুগ আৰু তেওঁলোকে সন্মান লাভ কৰিব। অত্যন্ত শুভ আজি তেওঁলোকৰ এই দিনটো আৰু পদোন্নতি ঘটিব। চাকৰিয়াল প্ৰাৰ্থীসকলৰ, ব্যৱসায়ীসকলৰ আৰ্থিক যোগাযোগৰ দিন আৰু আৰ্থিক সচ্ছলতা লাভ কৰিব, যদিও অতিৰিক্ত ব্যয় হ'ব পাৰে আৰু মানসিক চিন্তাৰ কাৰক হ'ব পাৰে আজিৰ দিনটো। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অতিকে সাৱধান হোৱাৰ প্ৰয়োজন আছে। তেওঁলোকৰ পাৰিবাৰিক অশান্তি হ'ব পাৰে, পুৰণি শত্ৰুৰ দ্বাৰা তেওঁলোক পৰিচিত হ'ব পাৰে। আজিৰ দিনটো তেওঁলোকে অলাগতিয়াল কথা বা অলাগতিয়াল কামৰ পৰা আঁতৰত ৰখাই ভাল হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো মানসিক আনন্দৰ দিন। পাৰিবাৰিক শান্তি বাহাল থাকিব আৰু সন্তানৰ সুখ লাভ কৰিব আৰু আৰ্থিক দিশত নতুন যোগাযোগে তেওঁলোকক আনন্দিত কৰিব। আৰ্থিকভাৱে তেওঁলোক সচ্ছলতা লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ, অৰ্থাৎ শুভ বাৰ্তাই তেওঁলোকৰ আজিৰ দিনটো গোটেই দিনটো আনন্দিত কৰি ৰাখিব আৰু বিশেষকৈ বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলৰ বাবে আজিৰ দিনটো নতুন যোগাযোগে তেওঁলোকক আনন্দিত কৰিব আৰু আজি শিল্পীসকলৰ বাবে সুনাম অৰ্জনৰ সুন্দৰ দিন। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অতিকে শুভ বুলি পৰিগণিত হৈছে। স্থাৱৰ সম্পত্তিৰ লগতে যান বাহন লাভৰ যোগ আজিৰ দিনটো আৰু ব্যৱসায়ত উন্নতি হ'ব। বিদ্যাৰ্থীসকলৰ বাবে শুভ হ'ব, যদিও ভ্ৰমণত কষ্ট হ'ব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বন্ধু বান্ধৱ তথা আত্মীয়ৰ সহায় লাভ কৰিব পাৰিব। আত্মীয়ৰ সমাগমে তেওঁলোকৰ পাৰিবাৰিক পৰিৱেশ উন্নত কৰিব আৰু আৰ্থিক দিশত তেওঁলোক আজি উন্নত হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো প্ৰেমত শুভ। প্ৰেমাস্পদৰ মিলনে তেওঁলোকক আনন্দিত কৰিব। বিশেষকৈ বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে নতুন খবৰ লাভ কৰিব। কিন্তু বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অন্যমনস্কতাৰ দিন। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো পাৰিবাৰিক শান্তি স্থাপন হ'ব, ঘৰুৱা বিভিন্ন সমস্যা সমাধান হ'ব। বিশেষকৈ মাটি বাৰীৰ সমস্যা আজিৰ দিনটোত সমাধান হোৱাৰ যোগ। এইবাৰ আহিছোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো অশুভ বুলি পৰিগণিত হৈছে। তেওঁলোকে অতি ব্যয় কৰিব। আজি তেওঁলোকৰ মানসিক অশান্তিৰ দিন। তেওঁলোকে পাৰিবাৰিক অশান্তি পাব আৰু ঘৰুৱা ভেজাল পাব, ঘৰুৱা সমস্যা পাব আৰু পাৰিবাৰিক অশান্তি হোৱাৰ যোগ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো ব্যৱসায়িক সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়িক নতুন যোগাযোগ ঘটিব। চাকৰিয়াল প্ৰাৰ্থীসকলৰ আজিৰ দিনটোত সুনাম লাভৰ যোগ আৰু বিশেষকৈ আৰ্থিক দিশত শুভ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো কৰ্মস্থানত জটিলতা বাঢ়িব। কৰ্ম পৰিৱৰ্তন হোৱাৰ লগে লগে স্থানৰো পৰিৱৰ্তন ঘটিব পাৰে আৰু আৰ্থিক অপচয় হ'ব পাৰে। আজিৰ দিনটোৰ ৰাশিফলসমূহ এনেধৰণৰ আছিল। সকলোৰে বাবে আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী, ৰত্নগিৰি জ্যোতিষ অধ্যাত্ম